কি ক'ম আৰু 3 দিনৰ পৰা ভাবি আছোঁ ক'বলৈ একো নাই আচলতে আহিছোঁ আহিব কেতিয়া ৰৈ আছিলোঁ খবৰটোতো পাই আছোঁ পাপন দা ওলাই আহক আপোনাৰ কাৰণে সঁচাকৈ অসমবাসীয়ে খুব মোটামুটি ৱেইট কৰি আছে কাৰণ আপুনি ভাবি আছে যে তেখেতক কেতিয়া আনিব অলৰেডি 2 দিন হৈ গ'ল অসমত আহি পোৱা ছিংগাপুৰৰ পৰা আপুনি হয়তো কি খবৰ ৰাখিছে নাজানো আপুনি আহক অসমৰ ৰাইজে কিন্তু আপোনাক বিচাৰিছে ইমানেই আপুনি ব্যস্ততা যে আপুনি একেবাৰে অসম আহাই পাহৰি গৈছে তেনেকৈ নহয় জুবিন দা অসমত আহিছে আজি 2 দিন হৈ গ'ল আজি 3 দিন হৈ আছে আপোনাৰ এতিয়াও সময় নাই অসমত এপাক আহিবৰ কাৰণে ইমানেই আপুনি ব্যস্ততাত নে অসমৰ গোটেই মানুহ ব্যস্ততাতে দিন কটায় কোনোবাৰ চাকৰি কোনোবাই বিজনেছ মানে কোনো মানুহ বেকাৰ নহয় আপুনি যে খালি কাম আপুনি অকলেই কৰা নাই আপুনি ভাবি আছে কেতিয়া আহিব সময় ব্যস্ততা ৱেইট কৰি আছে অলৰেডি ছিংগাপুৰৰ পৰা আহি গ'ল আপুনি খবৰ কৰক আৰু সময় অকল জুবিনদাৰ কাৰণে নহয় আপোনাৰ কাৰণে ৰৈ আছে বুজিছে এনেকৈ মানে অন্তিম বিদায়ৰ সময়ত আপুনি এবাৰ অসমৰ ৰাইজে আপোনাক বিচাৰিছে কাৰণ একেলগে একেটা মঞ্চতে আপোনালোকে কাম কৰা সেইকাৰণে অসমৰ ৰাইজে বিচাৰিছে আপুনি এবাৰ আহক অসমত আহক অসমৰ পৰিস্থিতিটো চাওক আপুনি চাইছে ছ'চিয়েল মিডিয়াৰ যোগেদি চাইছে গম পাইছোঁ আমি কিন্তু আপোনাকো বিচাৰিছে অসমৰ ৰাইজে কি ক'ম মই এতিয়া একো বুজি পোৱা নাই কি ক'ম মই তালৈ যাব খুজিছোঁ এবাৰ চিধাই যাব খুজিছোঁ যাব যদি পাৰি তালৈকে যাওঁ মানে চিধাই ইয়াৰ পৰা তালৈকে গুচি যাব অঁ এবাৰ যাব ৰাতিটো থাকিব বুলি কৈছে এতিয়া নহয় জানো গোটেই থাকিব বুলি কৈছে আগতে কৈছে ন গতিকে যদি আছে যাওঁ এপাক এতিয়া যাওঁ তালৈ যাওঁ বুলি ভাবিছোঁ অলপ ক্ষতি অলপ ক্ষতি নহয় এইটো আৰু আমি গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি হৈছে অসমৰ মানুহটো আমি আগৰ পৰা জানো সি নিজেও জানিছিল আমিও জানিছিলোঁ কিন্তু এতিয়া গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি মানে থাকোঁতেতো বাৰু কৈ গ'ল তেওঁ কি হয় যোৱাৰ পিছতো যিটো জনসমুদ্ৰ হৈছে সেইটো গোটেই পৃথিৱীত দেখিছে এনেকুৱা ইয়াত বুলি নহয় ভাৰতবৰ্ষত বুলি নহয় পৃথিৱীত চাগে খুব কম হিচাপতলগীয়া শিল্পীয়ে চাগে এইটো যিটো আপোনালোকে দেখিছে আমি দেখিছোঁ এনেকুৱা পাইছে নেকি জীৱনত চাগে আমিতো এইটো এনেকুৱা পৰ্যায়তো ক'তো দেখা নাই এই মৰম আমি জীয়াই থাকোঁতে জানো তেওঁৰ যিটো সমাজৰ লগত যেনেকৈ যেনেকুৱা তেওঁৰ ৰিলেশ্যনটো কিন্তু এনেকুৱা যিটো হৈছে আজি এইটো এনেকুৱা খুব কম মানুহৰ জীৱনত এইটো স্থান পায় আই থিংক মানুহ